নমস্কাৰ, পোনপ্ৰথমে আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ মই শুৱালকুছিলৈ। নিশ্চয় থাম্বনেইল দেখি গম পাইছে কিয় গৈ আছোঁ। সকলোবোৰ কথা আপোনালোকক ডিটেইলছত দেখাই আছোঁ। আৰু শুৱালকুছিতনো ক'ত কম দামত কাপোৰ পোৱা যায় আৰু কাপোৰবোৰনো কেনেকৈ তৈয়াৰ কৰা হয় সেই সকলোবোৰ আপোনালোকক দেখুৱাম। তেনেহ'লে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া আমি আপোনালোকক কৈ আছোঁ, আমি য'ত গৈ আছোঁ তাৰ ডিটেইলছটো আপোনালোকক অকণমান কৈ দিছোঁ। মানে আমি যে এইমাত্ৰ যে গেটটো পাৰ কৰি আহিলোঁ, এই গেটটোৰ পৰা পাৰ কৰি আপোনালোকে এটা মেডিকেল চক পাব। এই মেডিকেল চকটোৰ পৰা আপোনালোকে চিধাই গ'লে পাব আপোনাৰ মেইন শুৱালকুছি টাউনখন। এই চিধাই গ'লে আপোনালোকে মেইন টাউনখন পাব আৰু ৰাইট টাৰ্ণ ল'লে আপোনালোকে এখন বাথান গাঁও বুলি পাব। তাতে আমি বৰ্তমান এতিয়া গৈ আছোঁ। আপোনালোকে যদি এই লোকেশ্যনটোত যায় তেতিয়াহ'লে এই ৰাইট টাৰ্ণ ল'ব লাগিব। এয়া আমি ৰাইট টাৰ্ণ লৈ লৈছোঁ। ৰাইট টাৰ্ণ লৈ আপোনালোকে চিধাই প্ৰায় 2 কিলোমিটাৰমান জেগা যাব লাগিব। 2 কিলোমিটাৰ যোৱাৰ আগতে আপোনালোকে অকণমান গৈ এখন শুৱালকুছি কলেজ পাব। মানে কলেজখন যদি আপোনালোকে ৰবিবাৰে আহে, কলেজখনৰ ওচৰত এখন বজাৰ দেখিব। বজাৰখন পাৰ কৰি অকণমান গৈয়ে আপোনালোকে আমি য'ত গৈ আছোঁ সেই জেগাখন পাই যাব। আৰু মই ডিছক্ৰিপশ্যনত আপোনালোকৰ কাৰণে নম্বৰটো দি দিম। যদি আপোনালোকৰ অসুবিধা হয় তেনেহ'লে এই নম্বৰটোত কল কৰি ল'ব পাৰিব। তেতিয়াহ'লে তাত গৈ সকলো সিহঁতে বুজাই দিব, নহ'লে বা আপোনালোকক ইয়াৰ পৰা আহি লৈ যাবহি। ফাইনেলি আমি আহি পালোঁ ঠাইখিনি। আৰু এতিয়া আপোনালোকক অলপ পলম নকৰাকৈ ক'ত কাপোৰখিনি বনাই আছে তাত লৈ যাবলৈ চেষ্টা কৰিম। বলক। বাইদেউহঁতৰ এই ঘৰটো কিমানমান দূৰ হয় ইয়াৰ পৰা, এই শুৱালকুছিৰ পৰা? শুৱালকুছিৰ পৰা বেছি নহয়, 2 কিলোমিটাৰমান হ'ব আৰু। আপোনালোকৰ ইয়াত পুৰা পিয়'ৰ পোৱা যায় ন কাপোৰবিলাক? পিয়'ৰ আমাৰ লাগিলে কাপোৰটো টেষ্টিং কৰি দিয়া, সেই টেষ্টিং কৰিও দিয়া হয় কাপোৰটো যদি লাগে আৰু বাকী পিয়'ৰে আমাৰ। আৰু কেইখনমান আছে আপোনালোকৰ শাল? আমাৰ এতিয়া বৰ্তমান 15খনমান আছে। আৰু বেলেগতো দিয়া আছে? বেলেগতো আছে। প্ৰথমতে আপোনালোকক ফেক্টৰীটোৰ গোটেই ভিতৰ ভাগ দেখুৱাই লৈছোঁ। মানে ক'ত কেনেকুৱা শাল, কি কালাৰৰ কাপোৰ আছে ইয়াতে দেখাই লৈছোঁ। তাৰপিছত লাহে লাহে ইয়াৰ শিপিনীসকলৰ লগতো মই অকণমান কথা পাতিম। সেই সকলোবোৰ আপোনালোকক দেখুৱাম, সিহঁতে কেনেকৈনো কাপোৰটো বনায় আৰু এই ডিটেইলছটো মানে আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু প্ৰত্যেকটো বস্তু মানে সিহঁতৰ হতুৱাই মই আপোনাক চিনাকি কৰোৱাই দিম। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। সকলোবোৰ গম পাব, মানে ক'ত কেনেকুৱা কি বস্তু সকলোবোৰ গম পাই যাব। মই সম্পূৰ্ণ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এগৰাকী বাইদেউ আছে, বাইদেৱে মানে সকলোখিনি কথা জানে, কেনেকুৱা ক'ত কি কথা। তেখেতে বহুদিনৰ পৰা এই বৃত্তিটোৰ লগত জড়িত হৈ আছে। তেখেতৰ হতুৱাই আপোনালোকক ক'ম, তেখেতৰ কি কয় বলকচোন শুনি লওঁ আমি। বাইদেউ গোটেইখিনি চিনাকি কৰাই দিবচোন এবাৰ, কি কি আছে মানে শালত। মানে বুটাবিলাক কেনেকৈ, এইবিলাক যে বুটা আপুনি বৈ আছে, এই বুটাবিলাক কেনেকৈ বনোৱা হয়, মানে কেনেকৈ কি হয়? আৰু এইখন কি কাৰণ লগোৱা হৈছে? এইখন যেন লগাই থোৱা হৈছে মেচিনত। মানে সেইখনৰ পৰা সেইখনত লগোৱা হৈ আছে আৰু ইয়াত বুটাবিলাক উঠি আছে আপোনাৰ। এইটো মেচিন। এইটো লৈ মানে কাপোৰখন বোৱা যায়।
কাপোৰবিলাক আপোনালোকক অলপ দেখুৱাই লৈছোঁ। এতিয়া আপোনাক মানে সুধিব বিচাৰিছোঁ, মানে কাপোৰবিলাক যেন দেখালোঁ এইমাত্ৰ, কাপোৰবিলাকৰ ৰেঞ্জবিলাক কেনেকুৱা ধৰণৰ? এতিয়া তাৰমানে আমাৰ কেনেকুৱা হৈছে যে আমাৰ এতিয়া কাপোৰবিলাকতো খুব বেছি হেভিও নহয়, খুব চিম্পলো নহয়, মিডিয়াম। তো তাৰে ওপৰত মানে মেইন ডিজাইনটো লৈ কথা। ডিজাইনটো তোমাৰ যিমানে হেভি ডিজাইন হ'ব সিমানে পইচাৰ ৰেটটো বেছি, আৰু যিমানে চিম্পুল কাম হ'ব সিমানে ৰেটটো কম। আৰু এতিয়া আমাৰ ধৰি লওক তোমাৰ 6,000 7,000 এনেকুৱা আৰু মানে 6-7ৰ পৰা মানে চিম্পুল কাপোৰ এযোৰ পাব আৰু মানে 6-7ত পাই যাব আৰু পাব। মানে এতিয়া চাবা আমাৰ বেপাৰী আহে ঘৰত, ঠিক আছে, আমি যেতিয়া কাপোৰটো বওঁ আমি ডাইৰেক্ট দোকানত দি নিদিওঁ, আমি আমাৰ ঘৰত বেপাৰী আহে, সেই বেপাৰী আহি লৈ যায়, লৈ যোৱাৰ পিছত সিহঁতেও অলপ কমিশ্যন খাই পেলাই দোকানত দিয়ে, দিয়াৰ পিছত বস্তুটো প্ৰাইচটো অলপ বেছি হৈ যায় পিছলৈকে, কিন্তু আমাৰ ঘৰৰ পৰা ইমান মানে আমি আপোনালোকক ক'ব গৈ আছোঁ যে আপোনালোকে ডাইৰেক্ট যদি ইয়ালৈকে আহে তেতিয়া অকণমান হ'লেও কমত পাব, আৰু যদি দোকানৰ পৰা লয় তেতিয়া 1,000 টকা বেছি হৈ যাব। 1,000 মানে কি চোৱা, এতিয়া আমাৰ যিখিনি আমাৰ পৰা নিলে আৰু ইয়াৰ পিছত সিহঁতে অলপ হ'লেও কমিশ্যন খাব বা দোকানৰো অলপ কমিশ্যন খাব, সেনে ফলত মানে দামটো ডাবল হৈ যোৱাৰ নিচিনা হয় আৰু এতিয়া আপোনালোকে গম পালে, শুৱালকুছিত আহিলেও আপোনালোকে দোকানত ল'লে দামবিলাক অকণমান বেছিয়ে লাগিব দোকানত। যদি ডাইৰেক্ট মানে আপোনালোকৰ চিনাকি থাকে বা সেই তেনেকুৱা ঘৰুৱা কোনোবা ফেক্টৰী থকা মানুহ আছে, তাত আহিলে 1,000 টকা নহ'লে বা 2,000 টকা হ'লেও কমত পাব, আৰু দোকানতো অকণমান বেছি ল'বই, স্বাভাৱিক হয় নহয়? সিহঁতৰতো বহুত লাইটিং চাইটিঙৰ পৰা ডেক'ৰেশ্যনৰ পৰা বহুতখিনি কৰি থোৱা থাকে, সেইকাৰণে তাত অলপমান দামটো বেছি হৈ যায়। ঠিক আছে, আপোনালোকক দেখি মই আপোনালোকক কৈ আছোঁ যে ইয়াত আপোনালোকে কাপোৰ কিনিবলৈ আহিলে মানে ক'ৰ পৰা কেনেকৈ আহিব লাগিব বাইদেউ অলপমান কৈ দিওঁ, মানে ফুৰি বাইদেউ কৈ দিব। এতিয়া আমাৰ শুৱালকুছি লাইনৰ গাড়ী আছে, বাছো আহে ৰাতিপুৱা বা আহি থাকে, বা টেম্পু বিশেষকৈ বেছি কৰি আহে। নহয় মই এইখিনিতে কৈ দিওঁ, আপোনালোকক নম্বৰটো মই ডেছক্ৰিপশ্যনত দি থাকিম, এই নম্বৰত কল কৰিলে এখেতসকলে লৈ যাব। ইয়াতে আহিলে অলপ হ'লেও কমত পাব আৰু আপোনালোকে।
আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ বাই বাই